এয়া চাওক, এই যে ৰঙা ৰঙা বালি, এই বিখ্যাত বালি এই নাৱত এনেকৈ তুলি আনিছে গোৱালপাৰাৰ পৰা এখেতসকলে। গোৱালপাৰাৰ পৰাই নদীয়ে নদীয়ে পানীত আনি পানী আনি ইয়াত এনেকৈ ষ্টক কৰে। ইয়াৰ পৰা ট্ৰাকত যায়, ট্ৰেক্টৰত যায়, বিক্ৰী হয়। এই চাই লওক। আৰু গোৱালপাৰা যাব লগা হ'লে এই নদীয়ে নদীয়ে মোটামুটি 20-30 কিলোমিটাৰ, তাৰ পৰা এনেকৈ আহি ইয়াতে এনেকৈ। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, দাদা বাইদেউ ভাইটি ভণ্টি সকলোকে নমস্কাৰ জনাইছোঁ। আৰু পুনৰবাৰ মোৰ চেনেল DC ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনেকুৱা এখন ঠাইলৈ লৈ গৈ আছোঁ যিয়ে প্ৰাকৃতিক দৃশ্যৰে, প্ৰাকৃতিক মনোৰম দৃশ্যৰে ভৰপূৰ। সেয়া হৈছে আমাৰ নলবাৰীৰ গাতে লাগি থকা মুকালমুৱা স্থিত নহয়, মুকালমুৱাৰ কাষেৰে যোৱা ব্ৰহ্মপুত্ৰ নদীৰ যি মহাবাহু ব্ৰহ্মপুত্ৰ নদী, সেয়া তাকে দেখাবলৈ লৈ গৈ আছোঁ আপোনালোকক। চ' মোৰ লগত আছে প্ৰণৱ দা হাই কৰি দিলে। চ' মজাৰ ভিডিঅ' হ'ব আজি, চাই থাকক। আমি আগবাঢ়ি গৈ আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ কাষলৈকে। চ' আজি আমাৰ নলবাৰীৰ গাতে লাগি থকা বিশাল ব্ৰহ্মপুত্ৰৰ পাৰ চাম, বালিচৰ চাম। এয়া ধুনীয়াকৈ বালিচৰৰ কাষতে, নদীৰ কাষতে এনেকৈ তাৰ বাসিন্দাসকলে মৰাপাটৰ খেতি কৰে। আৰু ইমান ডাঙৰ মৰাপাটৰ খেতি বহুত এলেকা ধৰি তেখেতসকলে খেতি কৰে। দেখাম আজি সকলোবোৰ, চাই থাকক ভিডিঅ'টো। এয়া আমি আহি নদীৰ পাৰ পাই গ'লোঁ আৰু এতিয়া আমি এই ধূলিৰ মাজে মাজে যাব লাগিব। ৰাস্তাটোত বহুত ধূলি। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ জৰুৰ কৰিব। চ' মোৰ লগত আজি ব্ৰহ্মপুত্ৰৰ বালিচৰ উপভোগ কৰক আৰু লগতে আমাৰ নলবাৰীৰ গাতে লাগি থকা মহাবাহু ব্ৰহ্মপুত্ৰৰ দৃশ্য উপভোগ কৰক। আধা শুকাই আছে, মাজৰ ফালে পানী। এইবিলাক নাও দেখিছেনে দূৰত? নাও, কি ধুনীয়া বতাহ দি আছে ইয়াতে, খুব মজা লাগিছে। চাই লওক। এয়া ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে খোজকাঢ়ি যাই আছোঁ। চাওক ব্ৰহ্মপুত্ৰৰ পাৰত এইবিলাক মৰাপাটৰ খেতি, মানে পতাৰ খেতি। এতিয়া মই গৈ আছোঁ সেই দূৰত থকা ফেৰীকেইখনলৈকে। যদি উঠিবৰ সুবিধা পাওঁ তাতে উঠিব লাগিব। এয়া চাওক, গৰুবিলাকে নদীৰ বালিচৰত বতাহ খাই আছে। চকু দি যিমান দূৰকলৈকে দেখা পাওঁ, চাওক সিমান দূৰকলৈকে এই ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে চব মৰাপাটৰ খেতি। এয়া হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰকৃতিৰ মনোৰম দৃশ্য। আমাৰ নলবাৰীৰ গাতে লাগি থকা এয়া ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য। এয়া এইবিলাক ফেৰী নাও এতিয়া চাগে বন্ধ আছে, যিহেতু মানুহ অহা যোৱা কৰা নাই। তালৈকে গৈ আছোঁ। চাই লওক নদীটোৰ ওচৰৰ পৰা। আহি পালোঁ ওচৰলৈকে। চাওক নদী ঢৌ কি ধুনীয়া। শব্দটো শুনকচোন, কি ধুনীয়া শব্দ পানীৰ। চাই লওক এয়া মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। এয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। বিশাল বিশাল বুকুজাৰ মহাবাহু ব্ৰহ্মপুত্ৰ। এতিয়া আমি নাৱত উঠি গেলোঁ। এয়া বিলপাৰৰ দাদা এজনক লগ পালোঁ। সেইফালে সীমান্ত ডেকাও আছে।
মিষ্টাৰ টাকলা এয়া চাওক এয়া হৈছে ফেৰী ফেৰী আমি ফেৰীত উঠি আছোঁ কেমেৰামেন ঋতুদা চয়া ব্ৰহ্মপুত্ৰ বালিচৰ কৰি আছোঁ আমি ফেৰীত উঠি পেলাই খুব ধুনীয়া লাগিছে খুব ধুনীয়া প্ৰাকৃতিক মনোৰম দৃশ্য লগতে বতাহ পুৰা খাই গা শীতল পৰি গৈছে চাই লওক একবাৰ চ' নদীৰ মাজত থিয় দিহে দূৰত দেখা পাইছে আপোনালোকে নদীৰ মাজত থকা এটা চৰ অঞ্চল চ' সেই ঠাইখিনিত বহুতো বাসিন্দা তাত বসবাস কৰি আছে আৰু লগতে এখন স্কুলো আছে যিখন স্কুলত আমাৰ নদীৰ ইটো পাৰৰ পৰা সিটো পাৰলৈকে আমাৰ শিক্ষাৰ্থী কিছুমান বা শিক্ষক শিক্ষয়িত্ৰীসকল এই ফেৰীৰে পাৰ হৈ তাতে শিক্ষা দান কৰে আৰু আমাৰ শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰে চ' খুব কষ্টৰে অহা যোৱা কৰি তেখেতসকলে এনেকৈ হ'লেও শিক্ষা গ্ৰহণ কৰি আছে চ' প্ৰাউড ফিল কৰিব লাগে আমি চ' এয়া নদী কিমান গভীৰ ঢৌ চাওকচোন কিমান মজা লাগিছে ঢৌ চাই পেলাই খুবেই সুন্দৰ দৃশ্য এয়া প্ৰকৃতি এই সেইখন নাও দেখিছেনে এইখন নাৱত সেই ৰঙা ৰঙা বালিবিলাক নদীৰ তলৰ পৰাই উঠাই আনি নাৱত তোলে আৰু নাৱৰ পৰাই তুলি আনি এই পাৰত তেনেকৈ নিয়ে কিমান কষ্ট কৰি আছে মানুহবিলাকৰ কাৰণে ইয়াতে সুন্দৰ দোকানৰ ব্যৱস্থা আছে তেখেতসকলে ইয়াতে চাহ পানী খাব পাৰে চ' চাহ পানী খায় আৰু সিপাৰলৈকে যায় চ' বহুত মানুহৰে ইয়াতে জীৱিকা নিৰ্বাহৰ পথ সেইটো এনেকৈ ফেৰী চলায় ইয়াতে দোকান কৰি চৰ অঞ্চলত নদীৰ পাৰে পাৰে এনেকৈ দোকান আহিলোঁ হয় কিন্তু যাব একদমেই মন লগা নাই কিমান ধুনীয়া দৃশ্য চাই চাই ইমান ধুনীয়া বতাহ নদী চাই খুব মন আপ্লুত হৈ গ'লোঁ আজি সঁচাকৈ ত' ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল পাব চাই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চ' অলপ কষ্ট কৰিছোঁ আপোনাৰ কাৰণে আমাৰ নলবাৰী গাতে লাগি থকা ব্ৰহ্মপুত্ৰ নদী দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখালোঁ বালিচৰৰ পৰা আদি কৰি নাও মৰাপাটৰ খেতি এইবিলাক খুব ধুনীয়াকৈ যিমানখিনি দেখাব পাৰোঁ দেখালোঁ চ' যদি ভিডিঅ' চাই ভাল লাগিল আকৌ এবাৰ ক'লোঁ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইখিনি আছিল আজি ব্ৰহ্মপুত্ৰ চৰ অঞ্চলৰ পৰা আমাৰ নলবাৰী চৰ অঞ্চল বুলি কয় মুকালমুৱাৰ কাষতে চ' মুকালমুৱাৰ প্ৰায় মোটামুটি আধা কিলোমিটাৰ ভিতৰত সোমাই আহিলে আমি এনেকৈ নদী পাওঁ যদি আপোনালোকে কেতিয়াবা আহিব খোজে মুকালমুৱাৰ পৰাই লেফ্ট ছাইডে সোমাই আহি চ' খুব ধুনীয়াকৈ এই প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আনন্দ লভিব চ' এইখিনি আজিলৈকে টাটা বাই বাই